এতিয়া যেন মৃত্যু তেনেই সহজ। আজিকালি কাৰ লগত কেতিয়া কি হয় কোনেও নাজানে। আজি এফালে যাবলৈ বুলি ওলাইছোঁ, এফালে দৰ্জাখন বন্ধ কৰি লৈছোঁ। আচলতে আমাৰ মামী দুজনীৰ এক্সিডেণ্ট হ'ল। তেওঁলোকে ৰাতিপুৱা সদায় খোজকাঢ়িবলৈ বুলি যায়। সেইদিনাও তেনেকৈ খোজকাঢ়িবলৈ বুলি ওলাই গৈছিলে। দুয়োগৰাকীয়ে ধুনীয়াকৈ কথা চথা পাতি মেলি খোজকাঢ়ি ঘৰলৈ ঘূৰি আহি থাকোঁতেই পিছফালৰ পৰা এখন গাড়ীয়ে দুয়োগৰাকীকে খুন্দিয়ালে। এগৰাকী মামী লগে লগে মৃত্যু হয়, আনগৰাকীয়েও ভালেখিনি দুখ পাইছে। তেওঁ এতিয়া হস্পিটেলতে আছে। এয়া আমি তালৈকে খবৰ ল'বলৈ বুলি ওলালোঁ। তাৰপাছতে এইফালে ছোৱালী গাড়ীত আমনি লাগি শুয়ে গৈছে। আমি আহি মাকুম পালোঁহি, তাতে চাহ খাবলৈ সোমালোঁ। আমি চাহ খাই বৈ এয়া মায়ে আকৌ তামোলটো মেইন, তেওঁ তামোল খাইছে। তাৰপিছতে আমি এতিয়া হস্পিটেললৈকে আহিলোঁ, তিনিচুকীয়াৰ। মামী যিহেতু ইয়াতে আছে, এয়া তেওঁ শুই আছিলে। ড্ৰেছিং কৰাবৰ কাৰণে নাৰ্ছে মাতিলেহি। তেওঁ ভালেখিনি দুখ পাইছে। ইফালে হাতখন ভাগিছে, এখন হাতো ফাটি গৈছে, ভৰিত দুখ পাইছে, কঁকালতো দুখ পাইছে, বহুতখিনি দুখ পাইছে। তেওঁলোকক ৰিলিজ দিয়া কথা আছিলে আজি, ৰিলিজ দিয়া অকণমান দেৰি হ'ব। সেইকাৰণে বোলো আমি নাই তাতে খবৰটো লৈ যাওঁ, নহ'লে আকৌ ঘৰত লগ নাপাব পাৰোঁ, আমি যিহেতু ঘূৰি আহিম। তাৰপাছতে আমি তাৰ পৰা ওলাই আহিলোঁ হস্পিটেলৰ পৰা। এয়া বাহিৰত দি আছে বৰষুণ। আমি আকৌ টিংৰাইলৈ যামগৈ, তাতো এগৰাকী মামীৰ ঘৰত খবৰ ল'বলৈ। এজন মামাৰ ল'ৰা, তেওঁ মামীৰ ওচৰতে আছে হস্পিটেলত। তাৰপাছতে এইফালে আমি ওলাই আহিলোঁ। এয়া বৰষুণ দি আছে। মই আকৌ ছোৱালীৰ মূৰত ৰুমালখনকে আছিলে, তাকে দি লৈছোঁ। এইফালে আমি চব গাড়ীত বহিলোঁ। এয়া আমি টিংৰাই পালোঁহি। এয়া চাওকচোন, আমাৰ আইতা ইমান ধুনীয়া হৈ আছে। মাৰ মাক, এয়া দুয়োগৰাকী মাক জীয়েকে কথা পাতি আছে। আমি চাহডাল খাই লৈ ঢুকুৱা মামীগৰাকীৰ ঘৰলৈ গ'লোঁ। এয়া চাওকচোন ছোৱালীজনী, তাই ক্লাছ 8ত পঢ়ি আছে। তাইৰ ভায়েক এটাও আছে, 9 বছৰ হৈছে। ইমান সৰুতে মাকক হেৰুৱাবলগীয়া হৈছে। এইবাৰ চাওকচোন, ইমান মুখখন দেখিলে বেয়া লাগি যোৱা। তেখেতে নৱোদয়ত পঢ়ে। মাকৰ এক্সিডেণ্ট হোৱাৰ পাছতহে তাইক তাৰপৰা আনিছে স্কুলৰ পৰা। তাৰপৰা তেওঁলোকৰ ঘৰৰ পৰা এয়া ওলাই আমি আহিলোঁ মামাহঁতৰ ঘৰলৈ। আকৌ ট্ৰেইন ৰাস্তাটো মামাহঁতৰ ঘৰৰ কিনাৰতে গৈছে। আমি তেওঁলোকৰ ঘৰত বইলকৈ ভাত খাই আকৌ গাড়ীত উঠিলোঁ যাবলৈ। এইফালে আইতাহঁতে আগবঢ়াবলৈ আহিলে। গ্লাছখন খুলি থ'ব লাগিব। গ্লাছখন খুলি দিয়া, গ্লাছখন খুলি দিব লাগিব।
তাৰপাছতে এয়া আহি আমি ৰাস্তাতে পালোঁ বৰষুণ। আকৌ এফালে বাইদেউ ল'ৰাটো গা ভাল নাই, তাক দেখুৱাবলৈ বুলি শিৱসাগৰলৈ আনিলে। ভিনদেউ যিহেতু আমাৰ লগতে গৈছিলে, আকৌ তাৰ ওচৰত সোমাই গ'লোঁ। গোটেইখিনি বহি আছোঁ আমি। বায়েকক পালে বৰ ভাল পায়, ইমান গা বেয়া যদিও খেলি আছে বায়েকৰ লগত অকণমান। তাৰপিছতে এয়া দেখুওৱা হ'ল ডক্টৰক। বাইদেউহঁতো ঘৰলৈ যাবলৈ ল'লে, আমিও লগতে যাবলৈ ওলালোঁ। আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ আহিছোঁ, বাই বাই।